তাৰপিছত এই আলি মূৰলৈকে কৈছে আমাৰ এয়া এইটো আলি শুই যোৱা তুমি আহিবা নি স্বাগতম জনাইছোঁ যোৰহাটৰবাৰী জেএমএছ ব্লগলৈ এটা অন্য ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কি কৰিছোঁনো আপোনালোকে চাই যাব কোনো স্কিপ নকৰিব এতিয়া এফালে যাওঁ ক'ত যাওঁ দেখাই যাম চাব দেই কোনো স্কিপ নকৰিব ব'লক গেটখন বন্ধ কৰি থৈ যাব লাগিব নহ'লে গৰু আহিব ৰিমলি ওলাইছে দেই ঠিক আছে ব'লক মোৰ লগে লগে বহুত দিন এই বন্ধ আৰু এই ক'ভিডৰ কাৰণে এজনী ৰিমলি ওলাইছে ক'ভিডৰ কাৰণে আমি ক'তো নিজৰ মানে প্ৰয়োজনীয় বস্তু ল'বলগীয়া পৰাও নাই আৰু কৰিবও পৰা নাই বিশেষ যিকোনো কাম এতিয়া খোলা হোৱাৰ পৰা নিৰ্দিষ্ট কিছুমান কাম কৰিবলৈ লৈছোঁ সেইবাবে এতিয়া আমাৰ ৰাস্তাৰ কাষত থকা মই এখন দোকানলৈ ওলাইছোঁ কোনখন দোকানলৈ ওলাইছোঁ মই দেখামগৈ তাত বাৰু চাব দেই হিন্দী হাই কৈ আছে আমাৰ এই পথাৰডৰা সেউজীয়া হৈছে চাওক সেউজীয়া চব সেউজীয়াই সেইখন আমাৰ বাৰীখন আমাৰ বাৰী আমাৰ পথাৰ তাৰপাছত এই আলি মূৰলৈকে সৈতে আমাৰ নিজৰ বাৰী তাৰপাছত ইয়াতেই শহুৰ দেউতা শাহু মাক ৰখা হৈছে সমাধি অকণমান দেখাম বাৰু আহি আছোঁ এই অকণমান মানে প্ৰায় 150 মিটাৰমান হ'ব ৰাস্তাটো এই নহয় এয়া আমাৰ শহুৰ দেউতা আৰু শাহু দেউতা শাহু মাৰ একেলগে ৰখা হৈছে আৰু কাষতে সেইটো টাৱাৰ এটা আছে ৰিলায়েন্সৰ 4G এতিয়া হয়তো 5G হ'ব টাৱাৰটো দেখিছে চাগে আপোনালোকে সেইটো তাৰপাছত সেই আমাৰ ডাঙৰ 2 নম্বৰ দাদাৰ ঘৰ এইবিলাক দেউতাৰ মাটি চব দেউতাৰ বাৰী সৰু দেউতাৰ বাৰী এয়া এইটো আলি মেইন ৰাস্তা মালুৱালি এইটো আমাৰ মালুৱালিটো আৰু সেইটো আমাৰ ঘৰটো এইটো মালুৱালিটো দেখাই দিছোঁ ঠিক আছে তুমি যোৱা তুমি আহিবা নি আহি যোৱাখন আহি আছোঁ এইজনী হাই কোৱা দেখাই দিলোঁ দেই তাইৰ ওচৰলৈকে আহিছোঁ এইজনী নিৰ্মালি এইজনী দেখাই দিছোঁ এই ওচৰতে একদম আমাৰ এতিয়া একেবাৰে ঘৰৰ কাষত থাকে বাবে যিকোনো প্ৰয়োজনীয় কাম ওচৰতে কৰোঁ ক'তো যাবলগীয়া নোৱাৰোঁতো এতিয়া হয় নাই সেইটো কথা আকৌ এতিয়া কিবা এটা চিলাবলৈ দিছিলোঁ দেখাম দেই চিক্ৰেট সেইটো বাৰু দেখাই লওঁ তথাপিতো তাৰপিছত বাকী চিক্ৰেট এইটো গোটেইখন খেলি এইটো মিক্স পাটৰ ব্লাউজ এটা চিলাবলৈ দিছিলোঁ বন্ধত ক'তো নাযাওঁৱেই তথাপিতো চিলাই থৈছোঁ আৰু এইযোৰ কাপোৰ মই গিফ্ট পাইছিলোঁ কোনে দিছিলে বাৰু ক'ম কাপোৰযোৰো দেখাম খালি ব্লাউজটো দেখাই দিলোঁ বাৰু এয়া নিৰ্মালিৰ ওচৰত চিলাবলৈ আনিছিলোঁ হৈছে ন ঠিক আছে পিছত লগ পাই আছোঁ আমাৰ ওচৰৰে মোতকৈ সৰু বাৰু মানে তেখেতৰ হাজবেণ্ডো আমাৰ এওঁতকৈ সৰু হয় সেইকাৰণে মোৰ যা হৈছে ঠিক আছে মই পিছত আপোনালোকক লগ পাই আছোঁ দেই ব্লাউজটো কেনেকুৱা লাগিছে চাওক অকণমান এই দেখাই দিছোঁ মোৰ ব্লাউজৰ কালেকশ্যন এদিন বাৰু আপোনালোকক দেখাম এইটো এটা ডিজাইনটো দেখাইছোঁ
মনত বহুত ডিজাইন আছে মোৰ ব্লাউজৰ সঁচাকৈ বহুত ডিজাইন আছে ন দেখাম এদিন গোটেইখিনি চিলাই আছে ঠিক আছে পিছত লগ পাম দেই আজি আমাৰ ঘৰত ফুলা ৰেইনী লিলিজোপা আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ ইমান ধুনীয়াকৈ ফুলিছে চব বহুত ধুনীয়াকৈ ফুলিছে ক'তো পাত এটা নাইকিয়া নিচিনাকৈ একদম ভৰ্তি হৈ ৰেইনী লিলিজোপা ফুলিছে সেইবাবে অকণ দেখুৱাই দিলোঁ মোৰ এই ভিডিঅ'টো চাই থকা কাৰ কাৰ ঘৰত ৰেইনী লিলি আছে জনাবচোন একেবাৰে নিৰামিষ কি আছে ৰ'বা দেই আপোনালোকক দেখাই দিছোঁ ৰ'ব দেই কেনেকৈ দেখাম বাৰু ভালকৈ এইখন থালখন দাঙিয়ে দিছোঁ আলু ভাজি এই প্ৰসাদৰ চানা তাৰপিছত কচু পিটিকা আৰু কুন্দুলি নাই দিয়া দেখোন বেলেগখনত দিছোঁ সি কুন্দুলি নাখায় কাৰণে ডিম দিছে বইল আমলেট কুন্দুলি ভাজি আলু ভাজি কচু পিটিকা তাৰপাছত এয়া প্ৰসাদ পিঁয়াজ দিয়া তাৰপাছত লগতে গোল নেমু কচু অমিতা তাৰপিছত ধৰা মগু মচুৰ দাইলৰ আৰু টেঙামৰা দিয়া আঞ্জা ভাত খালোঁ এইখিনিতে এটা কথা কওঁ মানে ভাতকেইটা যেতিয়া নিৰামিষ হয় কিবা কিবি খাম নিচিনা লাগে অকল ভাজিখনে খাই আমনি লাগে মই আলু ভাজি বেয়া পাওঁ সিহঁতি চবেই আলু ভাজি খায় আৰু কুন্দুলিও মই খুব বেয়া পাওঁ যিহেতু আজি আলু কুন্দুলি দুখন ভাজি হৈছে তাৰপিছত কচু পিটিকা হৈছে মই কচু পিটিকা ভালেই পাওঁ তাৰপৰা পোৰা কলৰ পিটিকা বনাইছে মই সেয়াও নাখাওঁ একেবাৰে পোৰা কল মই একেবাৰে নাখাওঁ আৰু তাৰপাছত সেইবাবে আমি প্ৰতিদিনেই মগুমাহ বুটমাহ এনেদৰে তিয়াই থওঁ আগদিনাখন তিয়াই থওঁ আৰু পিছদিনাখন খাওঁ হয়তো কেতিয়াবা গাজি কৰিও খাওঁ মগুটো কেতিয়াবা গোটা মগুও খাওঁ আৰু এই যে ভাতৰ লগত প্ৰসাদ মিলাই খাইছোঁ বুলি কৈছোঁ প্ৰসাদটো আচলতে মগু আৰু বুট ঘৰতে নিজে তৈয়াৰ কৰা লগত পিঁয়াজ কাটি দিয়া সেইদৰে ভাতৰ লগত খাই মই বহুত ভাল পাওঁ সেইবাবে ক'লোঁ আৰু ভাতকেইটা নিৰামিষ হ'লে আৰু মই ভাতৰ লগত নিৰামিষ হ'লে এনেদৰে মগু মোৰ ভাতৰ লিষ্টত থাকেই মাত্ৰ মাছ মাংস ডিম এইকেইটা খালে মগু নাখাওঁ কিয়নো কেঁচা কেঁচা গোন্ধায় আপোনালোকে খাই গুণ পাই নাজানো তেনেকৈ আৰু তেনেকৈ হয়তো সকলোৱে নাখাব পাৰে মই কিন্তু মগু বুট এইবিলাক ভাতৰ লগত খাওঁ আৰু চাটনিটোতো বিৰাটেই ভাল পাওঁ আজি চাটনি পিচি নাখালোঁ সেই যে কেঁচা মগু বুট খালোঁ ভাতৰ লগত সেইকাৰণে আপোনালোকক মই দেখাই দিলোঁ ৰেচিপিটো এনেদৰে আপোনালোকে খাই নাখায় সেই কথাটো দেখাই দিলোঁ এয়া চাওক মই মগু বুট চুবাই থাকোঁতে ডাইনিং টেবুলৰ পৰা চব উঠি গ'ল দেখিছে চব কোনো নাই ৰুম নিমলি খাই মেলি গ'ল এফালে মামনিও নিজৰ কাম কৰি আছেগৈ মাত্ৰ মই এয়া মোৰ ভাতৰ কাঁহী এইমাত্ৰ খালী কৰিছোঁ মগু বুট খাই খাই ভাল লাগে তেনেকৈ মগু বুট প্ৰসাদ বনাই ভাতৰ লগত খাবলৈ বহুত টেষ্টি হয় চাটনি পিচি আপোনালোকে সকলোৱে হয়তো খায় তেনেকৈও খাওঁ কিন্তু আজি সেইটো খালোঁ সেইটো দেখাই দিলোঁ তাৰপাছত মই কি কৰিমগৈ মই ৰুমত গৈ কিবা এটা দেখামগৈ কি দেখাম চাব আজি চিক্ৰেট এটা গতিকে ব'লক মই ভিতৰত বাচন ধুই লওঁ তাৰপিছত কি কৰোঁগৈ ভিতৰৰ সেই চিক্ৰেটটো দেখাই দিম দেই হাই ফ্ৰেণ্ডছ এতিয়া আবেলি হ'ল মই অকণমান শুলোঁ সেইবাবে আপোনালোকক লগ নাপালোঁ এতিয়া আকৌ আহিছোঁ আপোনালোকৰ লগত অকণমান বস্তু এটা দেখাবলৈ শ্বেয়াৰ কৰিবলৈ মই কৈছিলোঁ ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে এটা বস্তু দেখাম চিক্ৰেট কৰিছোঁ এতিয়া দেখাম দেই ভাত পানী খাই আজৰি হ'লোঁ মই যে প্ৰসাদ খাইছোঁ কোনে কোনে খায় বাৰু কমেণ্ট কৰিবচোন প্ৰসাদ খাই কোনে ভাল পায় মই প্ৰসাদ এনেকৈ সকামত খোৱাটোৱে নহয় এনেও ঘৰত বনাই খাওঁ যে বহুত টেষ্টি ভাল পাওঁ আপোনালোকে কোনে কোনে ভাল পায় জনাব আৰু তাৰ লগতে মই মোৰ বস্তুটো দেখাওঁ কি হৈছে জানে মানে মোৰ ভাইটি এটাৰ বিয়া যে হৈছিলে মই এই চেনেলতে যোৰহাটৰ বোৱাৰী জেমাছ ব্লগ চেনেলটোতে দি থোৱা আছে আগৰ ভিডিঅ' আপোনালোকে চাব পাৰিব মোৰ পেহী ল'ৰাৰ কইনাই দিছিলে বিয়া হৈছিলে তাৰ আমাৰ আৰু সেই পেহী আমাৰ ঘৰৰ ওচৰতে মোৰ ঘৰ আছিলে মোৰ ঘৰৰ ওচৰত ব্লাউজটো দেখালোৱে কৈ দিছোঁ আৰু কাপোৰযোৰ অকণমান দেখাই দিওঁ পিন্ধিলে পিছত দেখিবই অলপমান দেখাই দিওঁ বাৰু দেই আৰু মামনিকো দিছিলে এযোৰ তাইও দেখাব কৈছিলে দেখাম বুলি আনিবলৈ কমাব দেখাই দিছোঁ দেই মই বেক কেমেৰা কৰি কাপোৰযোৰ এইযোৰ চাওক
সি গ্ৰীণ মামনি লৈ আহা লৈ আহিব এইযোৰ কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ পিন্ধিলে দেখিবি বাৰু দেখাই দিছোঁ তাই মোক সুধি আছে কেনেকুৱা পাইছে মই কৈছোঁ ভাল লাগিছে বুলি এতিয়া কৈ দিছোঁ ভিডিঅ'ৰ জৰিয়তে ভাল লাগিছে বুলি এইযোৰ নিৰেংলি আৰু চশমাযোৰ এইযোৰ মই পুৰণাযোৰে পিন্ধিছোঁ মোৰ আগৰ চশমা এতিয়া নতুনযোৰ বেয়া হ'ল মানে ষ্টেণ্ডাল লাগি ডালটা থাকিলে বনাব নতুনকৈ এযোৰ লগাবগৈ লাগিব তাৰপাছত নালাগে মই পিন্ধিলে এনেও দেখিবই বস্তুটো দেখাই দিলোঁ আৰু তাৰপাছত মামনিযোৰ দেখাই লওঁ তাৰপৰা মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিম যিটো বহুত দীঘলীয়া হৈ গৈছে ন গৰম উঠিছে খুব ভণ্টি ফেনখন দি দেচোন তাৰপাছত চাদৰখন এইখন কেনেকৈ লাগিছে জনাব মিক্স পাৰ্ট হয় হ'লেও আনে দিয়া গিফ্ট বহুত ভাল লাগে গিফ্ট সৰুৱেই হওক মানে খুব ভাল লাগে যেই নিদিয়ক নিজে কিনাটোতকৈ আনে দিয়া গিফ্টটোৰ হেঁপাহেই বেলেগ হয় নহয় বাৰু আপোনালোকৰ ক্ষেত্ৰত হয় নহয় নাজানো আমাৰ ক্ষেত্ৰত হয় কিন্তু সেই ৰিলি চাই মান লৈ আহা বিচাৰিয়ে পোৱা নাই ঠিক আছে মই পিছত যেতিয়া চিলাম তেতিয়া আপোনালোকক দেখাম বেলেগ এটা ভিডিঅ'ত আৰু তাই এতিয়া কাপোৰযোৰ গডৰেজত বিচাৰি আছে কিন্তু মোক কৈ আছে তাই চিলাই দিব লাগে এতিয়া বিচাৰি থোৱা নাই মই মোৰ কাপোৰযোৰ বিচাৰি থ'লোঁ উলিয়াই দেখালোঁ আপোনালোকক আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব আৰু গিফ্ট পালে আপোনালোকে কেনেকুৱা অনুভৱ কৰে তাকো ক'ব জনাব কমেণ্টত নিউ ভিউৱাৰ্ছ কিন্তু ছাবস্ক্ৰাইব কৰি যাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুন ভিউৱাৰ্ছসকল যদি কোনোবা আহিছে তেখেতসকলেও ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেলকনটো টিপি দিব আকৌ দেই নতুন ভিউৱাৰ্ছসকললৈ লভ মই নাজানো দেই टूटी हुई लव फिर से बन गई এতিয়া গধূলিয়ে হ'ল প্ৰায় 6:30 মান বাজিলে তেতিয়া চবেই ৰুটি খাব এতিয়া মামনি ৰুটি বনালে আৰু এয়া তৰুণতে গাখীৰ খাব তাৰপিছত সেয়া মেগী বইল কৰিছোঁ মেগী খাব তাৰপৰা মেগীটো মানে ফ্ৰাই কৰা নাই বইলে কৰিছোঁ তেনেকৈ খাব ৰুটিৰ লগত তাৰপিছত আৰু গধূলি আজি মাছ আছে দিনৰ সাজ নিৰামিষ খালোঁ এতিয়া গধূলি এয়া মাছ আনিছে দুজনী মাছ খাম তাৰপিছত মাছৰ ৰেচিপিটো কেনেকৈ বনাওঁ ডিচাইড কৰাই নাই দুইজনীয়ে পাতি ল'ম গতিকে সেইটো আজি নেদেখাওঁ আজি ভিডিঅ'টো দীঘলীয়া হ'ব যে এই ৰেচিপিটো যদি ভালদৰে বনাওঁ মানে আগতে নিদিয়া আপোনালোকক নেদেখুওৱা শ্বেয়াৰ নকৰা ভিডিঅ' যদি বনাওঁ মানে এইটো ৰেচিপি বনাওঁ যদি তেতিয়াহ'লে আপোনালোকক শ্বেয়াৰ কৰিম যদি নৰ্মেলকৈ যেনেধৰণে আমি সদায় খাই থকা ধৰণে বনাওঁ তেতিয়াহ'লে শ্বেয়াৰ নকৰোঁ আৰু দীঘলীয়া হৈ যাব যে ঠিক আছে তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰে ধন্যবাদ বন্ধুসকল থেংক ইউ ফৰ ৱাচিং ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ